মই আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই ভিডিঅ' বনাবলৈ ল'লোঁ কাৰণ কালিয়ে মই কাপোৰ আনি থৈছিলোঁ আৰু নতুন কাপোৰনো কি আনো তাকে দেখাম বুলি আপোনালোকক ভিডিঅ' এটা বনালোঁ। বেছি কাপোৰ অনা নাই, একেবাৰে কমকৈ আনিছোঁ আৰু আজি আকৌ আনিমগৈ বুলি ভাবিছোঁ কাপোৰ। কিন্তু আজি সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকক দিওঁচোন। এনেকৈ ধুনীয়া ধুনীয়া চিফনৰ যোৰা আনিছিলোঁ কম দামত, ইমান বেছি দামী নহয়, শাৰীৰ নিচিনা লাগে দেখিবলৈ। কাপোৰটো খুব ধুনীয়া হয়, কাপোৰযোৰ দেখিবলৈ ধুনীয়া আৰু পিন্ধিবলৈও খুব ভাল লাগে। গতিকে দেখাই দিওঁচোন কেনেকুৱানো যোৰা আনিছোঁ নতুন ডিজাইনৰ, আপোনালোকেও চাব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম দেখাবলৈ লৈছোঁ চিফনৰ যোৰা কেইযোৰ। চিফনৰ অকল 4যোৰ পালোঁ মই কালি যোৰা, বেছিকৈ নাপালোঁ আৰু আজি আকৌ আহিছে বুলি গম পাইছোঁ, আকৌ আনিমগৈ বুলি ভাবিছোঁ আজি। এইখিনি আছিলে এনেকুৱা, চাদৰখন এনেকুৱা হ'ব, একেবাৰে শাৰীৰ নিচিনা কোমল হয় কাপোৰটো। গৰমত পিন্ধি খুব ভাল লাগিব আৰু এনেকৈ ছাইডৰ পাৰিটো এনেকৈ দিছে আৰু মাজত এয়া গোটেই চাদৰখনতে এনেকৈ ফুল আছে। এয়া ফুলপাহ ওচৰৰ পৰা দেখাই দিছোঁ। এইপাহ এনেকুৱা ফুল হ'ব। আঁচলটো তেনেকৈ দিছে, আঁচলটোত এয়া আৰু একো নাই, এয়া ছাইড পাৰিটো এনেকুৱা আৰু আঁচলটো এনেকুৱা। এইখন চাদৰখন আছিলে আৰু ইয়াৰ লগত এয়া মেখেলা, এখন মেখেলাখন এইটো ষ্টাইলত দিছে, তলত এনেকৈ বৰ্ডাৰটো দি পিনে আৰু এয়া মাজত এইখিনি ফুল, ওপৰলৈ এয়া নাই। এখন মেখেলাখন আৰু ইয়াৰ লগত ব্লাউজৰ পিচটো এইটো ব্লাউজৰ পিচটো একদম ধুনীয়াকৈ এটা ব্লাউজ ওলাব। কাপোৰটো ডাঙৰকৈ দিছে। আৰু তাৰ লগৰ এযোৰ এইখিনি কাপোৰ দামটো মই কোৱাই নাই। এইখিনি কাপোৰ দাম 650 টকা, একেবাৰে কম দাম। এইযোৰ চাদৰখন ইয়াৰ পাৰিটো একেবাৰে চিম্পুল, অকল জোৰ এটা নিচিনা দিছে আৰু আঁচলটো এইটো এনেকৈ অকল এনেকৈ বেকা দি দিছে। এইখন চাদৰখন কালাৰটো খুব ধুনীয়া, ঘিউ ৰঙৰ। এইখন মেখেলাখনত এয়া এইটো ডিজাইন দিছে, এনেকৈ ওপৰলৈকে এইখন মেখেলা আৰু এইটো ব্লাউজৰ পিচ দিছে। তাৰ লগৰ এযোৰ এছ কালাৰ হয়। এই কাপোৰযোৰ মাজৰখিনি একো নাই লাগিছে, কিন্তু আছে, ফুল আছে, কিন্তু খুব কমকৈ একদম পাতলাকৈ দিছে, ধৰিব ইমান পৰাই নাই। এয়া এনেকৈ দিছে, কাৰণ কেলৈ গোটেই কাপোৰযোৰতে যদি অকল ফুলেই হয় দেখিবলৈ বেয়া লাগিব আৰু সেইটো কাৰণে আঁচলটো তেনেকৈ ফুল দিছে আৰু একেখিনি ফুলে এইফালে দিছে, কিন্তু অকণমান নেপাকৈ দিছে। কাপোৰটো ইমান যেন ফুল নাই সেনেকুৱা নিচিনা লাগিছে। এছ কালাৰ কাপোৰযোৰ খুব ধুনীয়া লাগিব এইযোৰ পিন্ধিবলৈ, কালাৰটো দেখি খুব ভাল লাগিব। এইযোৰৰ মেখেলাখনৰ ফুলটো পূৰা ডাঠকৈ দিছোঁ। এইটো মই ওচৰৰ পৰা দেখাই দিছোঁ। এয়া এখন মেখেলা আৰু এইটো ব্লাউজৰ পিচৰ ফুলটো ধুনীয়া, একদম ধুনীয়াকৈ জিলিকি আছে। এইটো ব্লাউজৰ পিচটো যিকোনো মানুহে পিন্ধিলে এযোৰ কাপোৰ ভাল লাগিব। আৰু তাৰ লগৰ এইযোৰ একে ডিজাইন। এইযোৰ কালাৰটো অকণমান বেলেগ, কিন্তু ডিজাইনটো একেই, ইমান নেমেলোঁ আৰু কাপোৰযোৰ। এইটো আচলতে মাজৰখিনি কালাৰটো অকণমান ডিফাৰেঞ্চ। এইটো কালাৰৰ এইযোৰ কাপোৰ। মেখেলাখন এখন এনেকুৱা আৰু ব্লাউজৰ পিচটো আৰু কটন যোৰা আছে, কটন যোৰা যদি দেখাব নতুনকৈ আনিছে, পিয়ৰ কটন যোৰাখিনি একেবাৰে কোমল। এয়া চিন্তা আপোনালোকে বুজি পাইছে কিমান কোমল, কিমান ধুনীয়া কাপোৰ। গৰমততো এইবিলাক কাপোৰ খুব ভাল লাগে। আৰু এইখন চাদৰখন চব চাইডে এনেকৈ সৰু সৰু বুটা থাকিব। এয়া এইটো আঁচলটো, কালাৰটো খুব ধুনীয়া হয়, যিকোনো মানুহে পিন্ধি ভাল পায়। এইবিলাক কালাৰ এযোৰ কাপোৰ চাদৰ আৰু এইখন মেখেলা। এইটো ব্লাউজৰ পিচ।
নপৰে, একেবাৰে একেই এযোৰ মেলিলেও হ'ব। এযোৰ গুলপীয়া ফুল আছে, এযোৰ আছে এযোৰ পাতল বেঙুনীয়া কালাৰৰ, এযোৰ খুব ধুনীয়া পাতল বেঙুনীয়া। এইযোৰ এযোৰ অকণমান ডাঠ বেঙুনীয়া, গোটেইখিনি একেই, মাজত সৰু সৰু গোটা থাকে আৰু সেইটো কাৰণে ইমান মেলা নাই ষ্টাইলত। এয়া মাজত এনেকুৱা থাকিব আৰু আচলটো এনেকুৱা থাকিব, সেইটো কাৰণে গোটেইখিনি ইমান মেলা নাই ষ্টাইলত। এইখিনি আছিলে দাম 400 টকা, পিয়ৰ পৰা সেইকাৰণে 400 টকা আছিলে। আৰু এযোৰ আছে, এইটো দেখাই দিওঁ। এইযোৰ চাদৰখনৰ এয়া চাইড পাৰিটো এনেকুৱা আৰু এইফালে আচলটো এইটো, আচলটো এইটো মাজৰখিনি এনেকুৱা থাকিব। এইটো কটনেই হয়, অকণমান টানিয়া কাপোৰ থাকে, ধুলে কোমল হ'ব। মাৰ আছে ইয়াত, আগৰখিনি কাপোৰত একেবাৰে মাৰ নাই। এইখন মেখেলাখন আৰু ইয়াৰ লগতে ব্লাউজৰ পিচ এটা আছে, এইখন মেখেলা। আজি কাপোৰ ইমানখিনিয়ে দেখালোঁ, কাৰণ মই চিফনৰ কাপোৰ আনিম বুলি কৈছিলোঁ, কিন্তু চিফনৰ কাপোৰ শেষ হৈ গ'ল, অকল চাইজো পালোঁ, গতিকে আৰু কাপোৰ নানিলোঁ। নতুন কাপোৰ অকল এইযোৰে আনিছিলোঁ। আজি আকৌ যে চিফন কাপোৰ আনিবলৈ আকৌ ভিডিঅ' এটা বনাম, কাপোৰ নক'লোঁ এনেকুৱা হ'লে কমেণ্ট কৰি জনাব। চিফন কাপোৰখিনি আনিলে মই দেখাই দিম, কেনেকুৱা কালাৰৰ আনিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা হ'লে কমেণ্ট কৰি জনাব বুলি নিশ্চয় আশা থাকিল। আৰু লাইক এটা কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰা নাই যিসকলে, সেইসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়ালৈ আহিছোঁ।